ৰামডিং সমষ্টিৰ ৰাণীপুখুৰ পানী যোগান আঁচনি। এইবাৰ পানী যোগানৰ আঁচনি মানুহৰ পদূলি নহয়, মানুহৰ ঘৰত নহয়। এইবাৰ পানী যোগান আঁচনিৰ পানী এতিয়া পৰিছে পুখুৰীত। আপোনালোকে চাই লওক, খোৱা পানী ৰাজ্যৰ বিভিন্ন প্ৰান্তে প্ৰান্তে চলিছে হাহাকাৰ। এইটো সময়ত দেখা পোৱা গৈছে ৰাণীপুখুৰী পানী যোগান আঁচনি যি পানীৰ ব্যৱস্থা এতিয়া দিয়া হৈছে পুখুৰীৰ মাজত। এইবাৰ মানুহৰ পদূলিত নহয়, ঘৰত নহয়। এইবাৰ ৰাণীপুখুৰীৰ পানী যোগান আঁচনিয়ে পানী দিয়া হৈছে পুখুৰীৰ মাজত পানী দিয়া হৈছে। মাৰ্কেটিঙৰ পৰা 2 নম্বৰ শাখী যোৱা যোনটো ৰাস্তা আছে, ৰাস্তাৰ ওচৰত পানী যোগান আঁচনি আছে, ৰাণীপুখুৰীৰ পানী যোগান আঁচনি। এই পানী যোগান আঁচনিৰ নামত চাওক আপোনালোকে কি চলি আছে। কিয়নো ৰাস্তাৰ ওচৰত এটা পুখুৰীৰ মাজত পানী যোগান আঁচনি যি পানী, এই পুখুৰীৰ মাজত পানী দিয়া হৈছে। কুঁৱাৰ পানী এতিয়া পুখুৰীত দিয়া হৈছে, কোনো খোৱাৰ বাবে নহয়, পুখুৰীৰ কাৰণত এই পানী যোগান আঁচনি পানী দিয়া হৈছে।